যোৱা 2020 পৰা আজি 4.5 বছৰ হ'ল। ইয়াত আমাৰ ইউপিপিএল দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি মানে চৰকাৰ চলি আছে, এই চৰকাৰ মানে এটাই মাত্ৰ উদ্দেশ্য আছিল যে বিগত দিনবিলাকত মানে 2020 আগত যেটো এই অঞ্চলটো BTC হোৱাৰ পৰা প্ৰায় অশান্তিত আছিলে মানুহবিলাকে, আৰু জাতি যিমানখিনি ভাষা ভাষী মানুহ আছে এইলোকৰ মাজত যেটো ঐক্য নাছিলে, সেইটো আমি শান্তি এটা স্থাপন হ'ব লাগে। মানুহবিলাকৰ লগত আমি এটা নাগৰিক হিচাপে একেলগতে আমি থাকিবলৈ এইখন অঞ্চলটো আমি উন্নতি কৰিব লাগে। সব মানে জাতি সবৰে ভাষা ভাষী সংস্কৃতি সবৰে মানে জীয়াই ৰখাৰ কাৰণে এটা পৰিৱেশ এটা আনিব লাগে, অধিকাৰ দিব লাগে। সেই ক্ষেত্ৰত মানে ৰাইজক যেটো ইস্তাহাৰ আছিলে, ৰাইজৰ প্ৰতি যেটো ইস্তাৰ আছিলে ইলেকশ্যনত, সেই ইস্তাৰ মতে আজি 4.5 বছৰত এইখিনি সম্পূৰ্ণভাৱে কাম কৰাৰ পিছত আৰু ৰাজ্যে আজি আশ্বস্ত হ'ব পাৰিছে। এই 4.5 বছৰত কোনো এটা মানে অশান্তি সৃষ্টি হোৱা নাই, কোনো এটা সংঘাত হোৱা নাই, কোনো এটা দল অশান্তি হোৱা নাই, কোনো এটা জাতি আজি বঞ্চিত হোৱা নাই। এই ক্ষেত্ৰত আমাৰ এই অঞ্চল স্পেচিয়েলি ইয়াৰ মাইনৰিটি এলেকা আমাৰ ইখৰাবাৰী BCTCৰ অন্তৰ্গত যেটো পানীখাইটি গাঁৱত 176 নং বুথত আজি যোৱা মানে 4 বছৰ ধৰি আমি একলগতে কাম কৰাৰ ক্ষেত্ৰত মাইনৰিটি মানুহবিলাকে যেটো আমাৰ ইউপিপিএল দলৰ পৰা যিমানখিনি সঁহাৰি পাব লাগে, যিমানখিনি উন্নতি পাব লাগে, এইটো বিগত 2020 আগত এইবিলাক পোৱা নাছিলে। এতিয়া সম্পূৰ্ণভাৱে মানে একেলগে আমাৰ মানে এওঁলোকেও মাইনৰিটি মানুহবিলাক আৰু সংখ্যাগৰিষ্ঠ মানুহবিলাকৰ লগত থাকি পেলাই মানে এইখিনি অনুভৱ কৰিব পাৰিছে বা এনজয় কৰিব পাৰিছে, চবে মানে ভোগ কৰিব পাৰি পেলাই আজি দলে বলে অকল মানে কিবা পানীখাইটি গাঁও নহয়, এই অঞ্চলত মানে ডেইলি এনেকুৱা যোগদান হৈ আছে। ভাল লাগিছে আজি আমাৰ এই পানীখাইটি 127 নং বুথ কমিটিৰ এই আমাৰ মইনুল ইছলাম তেখেতৰ ঘৰত আৰু সাদেক আলী তেখেতৰ নেতৃত্বত সেইদিনা আমাৰ এটা হজাতি দলে তেখেতসকলে মোৰ ঘৰতে গৈছিল আৰু এই আজিৰ কাৰ্যসূচী সেইটো প্লানিং কৰা হৈছিলে। মই অতি আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আমাৰ সাদেক আলী আৰু মইনুল তেখেতসকলৰ নেতৃত্বত আজি আমাৰ বিজেপি বা BPF অন্যান্য দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, আৰু তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে আশা সেইটোৱেই কৰিছে, বৰ্তমান সমগ্ৰ অসমত যেনেকৈ মাইনৰিটিৰ ওপৰত যেনেকুৱা মানে উচ্ছেদ কাৰ্যসূচী আৰু আলানি আথানি যেনেকৈ মানুহ মৰিবলগীয়া হৈছে, আমাৰ BTRত সেইটো আমি কেতিয়াও হ'বলৈ নিদিম আৰু সেইটো নহ'ব। প্ৰমোদ বড়োৰ নেতৃত্বত আমি দীৰ্ঘদিন সংগ্ৰাম কৰি বহুত কষ্ট কৰি আমি শান্তি আনিছোঁ, স্থাপন কৰিছোঁ। সংগ্ৰাম আৰু আমি শেষ কৰি আমি সকলো জাতি জনগোষ্ঠীলৈ বৰ্তমান আমি একত্ৰিত হৈ আমি উন্নতিৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ সপোন বহুত আছে যাতে বিশ্বতে আমাৰ এই BTR শান্তি আৰু আমি সকলোতকৈ শিক্ষা দিশতে হওক, কালচাৰ স্পৰ্টছ সকলো দিশতে হওক, সামগ্ৰিক উন্নয়ন হওক, আমি যাতে আমি ডেভেলপ কৰিব পাৰোঁ। আপোনালোকে জানে আমাৰ বৰ্তমান যে আমাৰ দীৰ্ঘদিন সংগ্ৰাম, আপোনালোকে জানে ইয়াত আবছলুট ডেমক্ৰেটিক মুভমেণ্ট চলিছে, NDP BLT তেনেকৈ বিভিন্ন সংগ্ৰাম কৰি ষ্টেপ বাই ষ্টেপ BC BTC আজি BTR হ'ল। আৰু আমাৰ যি আশা আছিলে সংকষ্ট চদিয়া ব্ৰহ্মপুত্ৰ আমাৰ উত্তৰ পাৰত যি ছেপাৰেট ষ্টেট, এই যি আমাৰ সংগ্ৰাম আমি সমাপ্ত কৰি বৰ্তমান আমাৰ যি আপোনালোকে জানে ধনশিৰি সমষ্টিত গহপুৰৰ আমাৰ প্ৰায় আপোনালোকে জানে 28টা গাঁও সোমাই 17,000 ভোট সোমাইছে। আৰু তেখেতসকলে এইবাৰ 60টা সমষ্টি নহ'লেও তেখেতসকলে ভোট সাব্যস্ত কৰিব পাৰিব। তো তাৰ কাৰণে আমাৰ শোণিতপুৰবাসী, বিশ্বনাথ গহপুৰ তেখেতসকলে বহুত সুখী। আৰু আমাৰ বৰ্তমান ইউপিপিএল আমি তেনেকৈ শক্তিশালী হৈ আছে। 4.5 বছৰ মই BJP কৰিছিলোঁ। এতিয়া BJPৰ যেটো একচাটিয়াভাৱে যেনেকৈ আমাৰ মুছলমান মানুহক বেয়া ফালে লৈ আছে, যেনিবা উচ্ছেদ কৰি আছে, যিকোনো কামত আমাক নেগলেক্ট কৰি আছে। সেইকাৰণে আমি BJP ত্যাগ কৰি আৰু ইউপিপিএল দলটোক নীতি আদৰ্শ ভাল পাই আমি ইউপিপিএলত জইন কৰিছোঁ। আমি আশা কৰিছোঁ সামানে যেটো নিৰ্বাচন আহিব 37 নং ধনশিৰিত নিশ্চয় ইউপিপিএল জয় হ'ব আশা কৰিছোঁ। আৰু সকলো ৰাইজে ইউপিপিএলত আছে বুলি আমি আশা কৰিছোঁ আৰু আগন্তুক দিনত ইউপিপিএল জয় হ'ব। হয়, নিশ্চয় এইটো চিন্তাধাৰা হ'ল যে যিদিন আমাৰ BTRত ইউপিপিএল চৰকাৰৰ
নাহে, বিজেপি যদি অকলে চৰকাৰ কৰে তেনেহ'লে আমাৰ নিশ্চয় অসুবিধা হ'ব। আপোনালোকে চাই আছে, সাংবাদিকসকলে গম পাই আছে যে আমাৰ BTRত যিফালে মুছলমান মানুহ আছে চাই উচ্ছেদ কৰি আছে। মই বিজেপিৰ ৰিভিনিউ মেম্বাৰ আছিলোঁ আৰু 127 নম্বৰ ভোটৰ সভাপতি আছিলোঁ আৰু মোৰ লগত 127ৰ ছেক্ৰেটাৰী মহিদুল ইছলামো আহিছে, আমাৰ পালক তৈবুৰ ৰহমান এওঁ আহিছে, আমাৰ হোৱাটছআপ গ্ৰুপ চলোৱা জামিনুল ইছলাম এওঁ আছে আৰু আমি মেম্বাৰ হিচাপে আমাৰ যিবিলাক আমাক ভাল পায় আমি সিহঁতৰ লগত মিলিজুলি কাম কৰি আছোঁ। যেনিবা PMG ঘৰৰ বিষয়ে হওক, যিকোনো ক্ষেত্ৰত দুখীয়া ৰাইজৰ লগত আমি আছোঁ। সেইকাৰণে এই ৰাইজবিলাক আমাক ভাল পায়। আমাৰ যিটো আমিও কৈছোঁ যে এই UPPL দলৰ নীতি আদৰ্শ ভাল, এই UPPL দলৰ পৰা আকৃষ্ট হৈ এই আজি 40-50জন মানুহ আমাৰ লগত আহি জইন কৰিছে।